হেল্ল' এভৰিৱান, মই কল্পনা দাসে মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আনিছোঁ চাউলৰ গুড়িৰে ভাপত দি বনোৱা গিলাচ পিঠা। গিলাচ পিঠা বনাবৰ বাবে ভাত খোৱা চাউল অলপমান পানীত 2 ঘণ্টাৰ মানৰ কাৰণে ভিজাই ৰখা হ'ল। 2 ঘণ্টাৰ পাছত ভালকৈ ধুই ফুটা থকা খৰাহী এটাত উঠাই থ'ব লাগে, যাতে তাত থকা পানীখিনি ওলাই যাব পাৰে। এতিয়া চাউলখিনি মিক্সাৰত গুড়া কৰি লোৱা হ'ল। পিঠাৰ কাৰণে আমাক নাৰিকল লাগিব, সেইবাবে নাৰিকলটো কাটি চাফা কৰি ল'লোঁ। এতিয়া আমি নাৰিকলখিনি মিক্সাৰ জাৰ এটাত দি গুড়া কৰিলোঁ। এতিয়া চৰিয়া এটাত পিঠাগুড়িখিনি লোৱা হ'ল। তাতে অলপমান নিমখ, চেনি নিজৰ সোৱাদ অনুসৰি, অকণমান বেকিং পাউডাৰ আৰু ৰুকি থোৱা নাৰিকলখিনি দি দিয়া হ'ল। তাৰপিছত আমি হাতেৰে ধুনীয়াকৈ খানিব লাগিব। এতিয়া আমি তাতে অলপ অলপকৈ পানী দিব লাগিব। পিঠাগুড়িখিনি এনেকুৱাকৈ দানা দানা ধৰণৰ হ'ব লাগে। এতিয়া আমি চাউল চালা চালনী এখনেৰে এনেকৈ চালি ল'ম। চালি ল'লে আমাৰ কি হয়, পিঠাটো বহুত ধুনীয়া মিহি হয়। এতিয়া গেছত কুকাৰ এটাত পানী বহাই দিয়া হ'ল। পানীখিনি উতল আহিলে আমি তাতে ঢাকনখন মাৰি দিম আৰু হুইচেলটো খুলি দিম। হুইচেলটো খুলি দিলে তাৰ যিটো ফুটা আছে ঢাকনখনৰ, সেইফালে ধুনীয়াকৈ হাৱাটো আহিব, আহি আমাৰ পিঠাটো সিজাই দিব। তো এতিয়া মই এখন চালনী ল'লোঁ। এই চালনীখন আমি কিনিলে পোৱা যায় বজাৰত। তো চালনীখনত আমি ইয়াতে পিঠাগুড়ি যিখিনি আমি মিশ্ৰণ ৰেডি কৰিছিলোঁ পিঠাগুড়িৰ, তো সেয়া তাতে আমি ধুনীয়াকৈ ভৰাই দিলোঁ। ভৰোৱা হোৱাৰ পিছত এতিয়া আমি গেছৰ যিটো কুকাৰৰ ঢাকনখন আছে, ঢাকনখনত ওপৰত এনেকুৱাকৈ আমি দি দিম। 1 মিনিটমান ৰখা হোৱাৰ পিছত ধুনীয়াকৈ ওপৰেদি হাৱাটো ওলাই আহিব, তেতিয়া আমি গম পাম আমাৰ পিঠাটো হৈছে। তো পিঠাটো হোৱাৰ লগে লগে আমি তাক এখন কাঁহীত ধুনীয়াকৈ ওলাই ৰাখি দিম। এনেকুৱাকৈ চেকনিত দি আমি কেইটামান বনাম আৰু বাকীখিনি আমি ডিছপ'জেল যিটো গ্লাছ থাকে, আমি ডিছপ'জেল গ্লাছতো আৰু কেইটামান বনাম। তো আমাৰ এতিয়া পিঠাটো ৰেডি হৈছে। পিঠাটো এতিয়া চাওকচোন মই কাঁহীত কেনেকৈ ওলাই দিছোঁ। এতিয়া আমি ডিছপ'জেল গ্লাছত বনাম। ডিছপ'জেল গ্লাছত বনাবৰ কাৰণে ডিছপ'জেল গ্লাছৰ তলৰ ফালে এটা সৰুকৈ ফুটা এটা কৰি দিব লাগিব। ফুটাটো কৰি আমি পিঠাগুড়ি অলপমান তাতে ভৰাই দিলোঁ গ্লাছটোৰ ভিতৰত, ভৰাই কুকাৰৰ ওপৰত দি দিলোঁ। এটা কুকাৰত বহাই দিছোঁ। 2টা ডিছপ'জেল গ্লাছ ইউজ কৰিছোঁ, তো আৰু এটাত মই ভৰাই ৰাখি দিছোঁ, কাৰণ আমি ৰখিব নালাগে। এটা কমপ্লিট হোৱাৰ লগে লগে মই নেক্সটটো আকৌ বহাই দিব পাৰিম। তো আমি এবাৰ এইটো ৰেডি কৰি লৈছোঁ আৰু এটা কুকাৰৰ ওপৰত বহাই ৰাখিছোঁ। এতিয়া চাওক আমাৰ এইটো ৰেডি হৈছে। নেক্সটটো আমি আকৌ বহাই দিলোঁ। এতিয়া আমি কেনেকৈ ওলাম আপুনি চাবচোন। এনেকুৱাকৈ লাহে লাহে দিব লাগিব, কাৰণ কিয় গ্লাছটো অলপমান গৰম হৈ থাকে। এতিয়া আমাৰ পিঠা ৰেডি হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।